আজি আমি সমাৰ্থক শব্দ শিকিম। সমাৰ্থক শব্দ মানে হৈছে এটা বস্তুৰ বেলেগ বেলেগ নাম। মানে আমি বেলেগ বেলেগ নামেৰে এটা বস্তুকে বুজাব পাৰোঁ। যেনেকৈ এই ছবিটোৰ মাজত থকাটো হ'ল সূৰ্য। এতিয়া সূৰ্যক আমি বেলেগ বেলেগ নামেৰেও জানো। কি নামেৰে জানো? যে সূৰ্যক আমি জানো বেলি, দিবাকৰ, সবিতা, তপন, ভাস্কৰ। এইকেইটা হ'ল সূৰ্যৰ সমাৰ্থক শব্দ। এই ছবিখনত দেখাটো হৈছে হাতী। হাতীক আমি জানো ঐৰাৱত, গজ, হস্তী, দ্বিৰদ, কুঞ্জৰ। এইকেইটা হ'ল হাতীৰ সমাৰ্থক শব্দ। এই সমাৰ্থক শব্দবোৰেৰে আমি হাতীক বুজাব পাৰোঁ। শব্দবোৰ আকৌ কৈ দিছোঁ। ঐৰাৱত, গজ, হস্তী, দ্বিৰদ, কুঞ্জৰ। ইয়াৰ পিছত আমি দেখা ছবিটো হ'ল জোনৰ ছবি। এতিয়া আমি জোনটোক আমি জানো নিশাকৰ, চন্দ্ৰ, ইন্দু, সুধাকৰ, মৃগাংক। সমাৰ্থক শব্দবোৰ মই আকৌ কৈ দিছোঁ। জোন, নিশাকৰ, চন্দ্ৰ, ইন্দু, সুধাকৰ, মৃগাংক। এই ছবিখনত দেখা ফুলটো হৈছে পদুম ফুল। এতিয়া পদুম ফুলৰ সমাৰ্থক শব্দবোৰ হ'ল পংকজ, কমল, শতদল, উৎপল, পদ্ম, শতপুষ্প। এই সমাৰ্থক শব্দবোৰ মই আকৌ এবাৰ কৈ দিছোঁ। পংকজ, কমল, শতদল, উৎপল, পদ্ম, শতপুষ্প। এয়া হৈছে জুইৰ ছবি। এতিয়া জুইৰ আমি সমাৰ্থক শব্দ পাম। জুই, বৈশ্বানৰ, বহ্নি, অনল, অগ্নি, পাৱক। আমি জুইৰ সমাৰ্থক শব্দবোৰ আকৌ এবাৰ কৈ দিছোঁ। জুই, বৈশ্বানৰ, বহ্নি, অনল, অগ্নি, পাৱক। ধন্যবাদ। আগলৈ আৰু সমাৰ্থক শব্দৰ ভিডিঅ' পাবলৈ আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো চাই থাকিব। লগতে আপোনালোকে মোৰ ভিডিঅ'ত লাইক, কমেণ্ট কৰিব যাতে ইয়াত ৰৈ যোৱা কিবা ভুল ভ্ৰান্তিবোৰ মই শুধৰাব পাৰোঁ। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।